প্ৰথমে সংবাদ মাধ্যমৰ কৰ্মকৰ্তাসকললৈ আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে আমাৰ লখিমপুৰ সমগ্ৰ লখিমপুৰৰ এটা এলেকা এই বগীনদী কেন্দ্ৰস্থলত থকা বড়ো সাহিত্য ভৱনত যোৱা 2012 চনৰ পৰাই এতিয়ালৈকে তৃতীয় সংখ্যক 13 সংখ্যক ৰংজালী বৈশাগু পৰ্ব অৰ্থাৎ বহাগী উৎসৱ উদযাপিত হৈ আহিছে। আজি যোৱাকালিৰ পৰা এতিয়া দুদিনীয়া কাৰ্যসূচী লৈ আমি উদযাপন কৰিছোঁ। আমি গৌৰৱ অনুভৱ কৰিছোঁ যে লখিমপুৰীয়া ৰাইজো অন্যান্য ঠাইৰ লগতে আমি সকলোৱে একত্ৰিতভাৱে ইয়াত বিভিন্ন দলীয় সংগঠন, জাতীয় সংগঠন একত্ৰিতভাৱে ইয়াত উদযাপন হৈ আহিছে। আমি ইয়াত বয়সৰ কথা নাই, সৰুৰ পৰা ধৰি যুৱক যুৱতীসকল, বৃদ্ধসকল সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে। যোৱাকালি 5টা বিষয়ৰ ওপৰত প্ৰতিযোগিতা চলিছে, আজি 3টা বিষয়ৰ ওপৰত প্ৰতিযোগিতা চলি আছে। এতিয়া যিসকলে বিজয়ী হ'ব তেওঁলোকে উপযুক্তভাৱে পুৰস্কাৰ পাবলৈ সক্ষম হ'ব। আমি এতিয়া ত্ৰয়োদশ সংখ্যক যদিও 13 সংখ্যক যদিও মাজতে COVID-19ৰ কাৰণে 2020 আৰু 21 চন কেৱল পতাকা উত্তোলন কৰি আমি বন্ধ কৰি আমি উদযাপন কৰিছোঁ, তাকো উদযাপিত হ'ল বুলি আমি ঘোষণা কৰিছোঁ। 13 সংখ্যক এতিয়া দেখিছোঁ বহুত আগ্ৰহেৰে উৎসাহেৰে প্ৰতিযোগীসকলৰ লগতে তেওঁলোকৰ পিতৃ মাতৃ বয়োজ্যেষ্ঠ সকলো ইয়াত দেখিব পাইছোঁ দৰ্শক হিচাপে। ইয়াত মানে প্ৰায় 3000 দৰ্শক একত্ৰিত হৈছে কালি জনামতে। আজি বিশেষভাৱে আকৰ্ষণীয় এটা অনুষ্ঠান আছে যে হাৰিমু বিলিফাং, যিটো সাংস্কৃতিক সন্ধিয়া। তাত আমাৰ গায়ক হুদুৰ ওদালগুৰিৰ পৰা নিতামণি বড়ো সুনাম কৰি আছে। আমাৰ ইয়াতো তেওঁ আহি আছে। এতিয়া সন্ধিয়া ঠিক 7টা বজাৰ লগে লগে অনুষ্ঠান চলিব। সকলো ৰাইজৰ ইয়াত উপস্থিতি আমি আশা কৰিছোঁ। নিশ্চয়ভাৱে সকলোৱে সঁহাৰি জনাইছে এই অনুষ্ঠানটি। বিশেষভাৱে যোৱা বছৰো আমি কৰিছোঁ, প্ৰতি বছৰে আমি কণ্ঠশিল্পী লৈ আনিছোঁ। ইয়াত কাৰো ডিমত থাকিব নোৱাৰে, সকলোৱে ইয়াত আৰ্থিকভাৱে সহায় কৰিছে। ধন্যবাদ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে অহা বছৰো আমাৰ 4ৰ্থ যি বহাগী উৎসৱ ইয়াত উদযাপিত হ'ব।